গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱা ওলাইছে যাবলৈ কাৰণে কামৰ জেগাত, আৰু মই শুই আছিলোঁ। পটককৈ উঠিলৈ অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। এওঁ আহি ছোৱালীক চুমা এটা খাইছে, কাৰণ ছোৱালীও শুই আছিলে আৰু লাইটটো নজ্বলালোঁ কাৰণ যাবগৈ এতিয়া। গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম। এতিয়া ৰাতিপুৱা 8:30 পাৰ হৈ গ'ল। মায়ে ফোন কৰিছিলে, ক'ত পালে নুসুধিলোৱে টোপনি জগাতে। তাৰপিছত এফালে আহা। ফ্ৰিজৰ ভিতৰৰ পৰা আইচক্ৰীমৰ ডিব্বা উলিয়াই একদম বহি আছে। এওঁ গ'ল কামৰ জেগাত। তাৰপিছত কি হ'ল, মালিক নাই আৰু মানে বন্ধ হৈ আছে কাম। পৰহি দিনাৰ পৰা আৰম্ভ হ'ব। মই কৈছোঁ ফোন কৰিলে যাব লাগে, এনেই মিছামিছিকৈ ইমান দূৰ গ'ল, আকৌ এতিয়া ঘূৰি আহিব। সুধি মেলি কৈ মেলি যোৱাহেঁতেন ইমান ঘূৰি আহিব নালাগে নহয়। দে কোৱা। ৰ'বা, মুখ চুখ ধুই লওঁ, চাহ খাই লওঁ, ফ্ৰিজত থ'ব লাগিব। ফ্ৰিজৰ চুইচ অফ আছিলে, এতিয়া দিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু বিচনা পাৰিলোঁ। ৰাতিপুৱা শুই উঠিলোঁ, ছোৱালীও উঠিলে আৰু মই এফালে বিচনাটো পাৰিবলৈ আহিছোঁ। কেমেৰাটো অন কৰি আহোঁহে নিজে নিজে অফ হৈ যায়গৈ। তো এইফালে বিচনাটো পাৰি লওঁ। আৰু এওঁ ফোন কৰিছিলে, কৈছে যে এতিয়া কামৰ জেগাত মানে য'ত গৈছে তাত বন্ধ আছে, বুধবাৰ দিনা মাতিছে, মানে বুধবাৰ দিনৰ পৰা আকৌ ডিউটি জইন কৰিব। মই কৈছোঁ তেন্তে থাকিব নালাগে, গুচি আহা বুলি। তো আকৌ এওঁ আহি আছে, জানো কেইটা বজাত পাবহি। তো হাত ভৰি মানে মুখ চুখ ধুই গা ধুই একেবাৰে চাহ তাহ খাই লওঁ। তাৰপিছত আকৌ কেমেৰাটো অন কৰিম, কাৰণ ছোৱালীয়ে মোবাইলটো চাই থাকে। সেইকাৰণে মই অকণমানহে ক্লিপ ল'ব পাৰোঁ, নহ'লে তাই বৰ আমনি কৰি থাকে। মাহঁতো নাই, সেইকাৰণে বেয়া লাগি আছে। তাই দেখিছে নহয় কি কৰি আছে মোৰ লগত। ফাৰ্ষ্টত মোক শুৱাই লৈছে, মই কেমেৰাটো অন কৰিছিলোঁ ভিডিঅ' বনাবলৈ, তাই মোক একেবাৰে মুখতে বহিছে। তেতিয়াহ'লে ভিডিঅ'টো চাই থওঁ শেষলৈকে। গা ধুই আহিলোঁ, আৰু গা ধুই আহোঁতে 2টাই বাজিবলৈ হ'ল। ভাত খোৱাই নাই আজি। আইতাহঁতক দিলোঁ ভাত খাবলৈ কাৰণে। এতিয়া ভাত কেইটামান খাই লওঁ। কালি মাংস তৰকাৰী আছিলে, তাকে গৰম কৰিলোঁ আমাৰ কাৰণে। আৰু আইতাহঁতে আলু চিদ্ধা আৰু শুকান মাছৰ চাটনি বনাইছিলে, তাকে দি খাই আছে। তো এতিয়া আমিও ভাত কেইটামান খাই লওঁ, ভোক লাগি গৈছে। কি ছোৱালীৰ কাৰণে আহিবই নোৱাৰে ওচৰৰ পৰা, এনেই চিঞৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক বাৰু, কি পাৰিছোঁ আপডেট দিওঁ। মাহঁতে এতিয়ালৈকে গৈ পোৱাই নাই, পালেগৈ ফোন কৰিব। কোচবিহাৰ পাৰ হৈছে, নিউ জলপাইগুৰিতহে নামিব। পোৱাৰ পাছত ফোন কৰিলে আকৌ জনাম। ভিডিঅ' কল কৰি চাইছোঁ বাৰু, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। আমাৰ মাংসৰ জোল আছে, এয়া শুকান মাছৰ তৰকাৰী, চাটনি, আৰু মই ছোৱালীক অকণমান মানে ভাত ভাজি দিছিলোঁ। দালি বাৰু খোৱা হয়নে নহয়। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম জনাইছোঁ। আৰু সেইফালে মই বিচনা পাৰি ল'লোঁ, আৰু এতিয়া বাজিছে 8:30, মানে 8:34। আৰু মই গাটো ধুই লওঁগৈ, বৰষুণ দি আছে। মই আকৌ যাব লাগিব কলেজলৈ এছাইনমেণ্ট জমা দিবলৈ কাৰণে। সেইকাৰণে ভাবিলোঁ ছোৱালীক ইয়াতে থৈ যাম, কাৰণ এওঁ গুচি গ'লে আকৌ ছোৱালীক আনিবলৈ কাৰণে মই নোৱাৰোৱেই, মই অকলে থাকে। মানে ছোৱালী এতিয়া আগবেলাটো ইয়াতে থাকক, পাছত লৈ যাব আৰু। মই গা পা ধুই আহোঁগৈ, চাহ তাহ একো খোৱাই নাই এতিয়ালৈকে। ঘৰৰ পৰা গা পা ধুই ওলাই গ'লোঁ, কলেজ যাব লাগিব। সেইকাৰণে ছোৱালীকো মাৰ ওচৰত থৈ আহিছোঁ, একেবাৰে কলেজ গৈ দেখা হৈ আছে। ঘৰ আহি পাই গ'লোঁ, এতিয়া অকণমান ওলাই লওঁ কলেজৰ কাৰণে। দিয়া আবার লিখক মোক চবেই হেল্প কৰিব। বহুত বড় জায়গা না, তো তাও আর শিলংয়ে দিয়ে মন যায়। ফের মন যাওয়া দেখ না, বাজার যাবলৈ মন আছে। পূর্ণিমা জায়গা তিয়ালি হিস না রে, পূর্ণিমা দাস হ্যাঁ নো বেবি ওলাই মেলি
লিখিয়ে হোৱা নাই মানে ওলাই মেলি ৰখি আছোঁ লিখি লিখি দি আছে বালাগদেও ডাঙৰ নে বালাগদেও এছাইনমেণ্টো জমা দিব লাগে আৰু আমি এডমিশ্যন কৰিছোঁ যে তাৰ ফৰ্মটোও জমা দিব লাগে কিতাপো আনিবলৈ আছে জানো হয়নে নহয় একেলগে এইবোৰ কাম তো ইয়াত আমি তিনিজনী অ'টত বহি লৈছোঁ আৰু অ'টটো যাব তাৰপিছত কলেজ গৈ পাম ছোৱালীকতো ঘৰতে থৈ আহিছোঁ মাৰ লগত আৰু তাকেই ক'লোঁ ভোকেই লাগি গৈছেগৈ জানেনে মোৰ কলেজত ওলাইছোঁহে ভাত কেইটামান খাই হ'লেও মোক মানে ভোক লাগি গৈছিলে আৰু পিয়াক কৈ আছিলোঁ কিবা এটা খাম বুলি কিন্তু খোৱা নহ'লে আৰু আহি পাই গ'লোঁ আমাৰ কলেজৰ গেটটো ভাঙি দিলে নতুনকৈ বনাই আছে সেইকাৰণে আৰু এতিয়া যাবলৈ কাৰণে ইমান অসুবিধা লাগে আৰু আমাৰ কলেজত জমা দিয়াৰ পাছত কাম হৈ গ'ল আৰু হোৱাৰ পাছত চাইছোঁ যে আগফালে আমাৰ মোমাই তামোলী হৈ আছে মই মানে পিয়াক কৈ আছোঁ যে এই তামোলকেইটা খাই তাই কৈছে হয় জানো তাই একদম পাৰি আনিছে তাৰপিছত খাই চাইছে যে মিঠা মিঠা লাগে ভালেই লাগিছে মোকো এটা দিছে তো খাই চালোঁ মিঠা মিঠা ঠিকেই আছে তো মানে সৰু হৈ যায় ন মনবোৰ ইমান জংঘল হৈ গৈছে কলেজখন মানে এটা অৰণ্য লাগিছে আৰু হাবি গোটেইখন পদুম ফুল ফুলি আছিলে তাকে দেখাবলৈ গৈ আছিলোঁ এপাহ মাত্ৰ পদুম ফুল আৰু বাকী গোটেই গুটি গুটি হৈ গ'লগৈ তো কলেজখন চাফ চিকুণকৈ ৰাখিলে ভাল লাগে বাৰিষা বতৰৰ কাৰণে বেছি মানে বেয়া হৈ গৈছেগৈ এই তাতে এপাহ পদুম ফুল ফুলি আছে এতিয়া গৈ পাৰি আনিবও নোৱাৰোঁ দূৰৰ পৰাই দেখাই দিছোঁ মনবোৰো মানে কি কৰোঁ কি নকৰোঁ লাগি থাকে ডলিক কৈ পিনে পিয়াক কৈছিলোঁ অকণমান ধুনীয়াকৈ মোক ভিডিঅ' কৰি দে তাই জানো কি ভিডিঅ' কৰি দিছে তাইহে জানিব কলেজখনকে উঠাই দিলে মোক অকণমান উঠালে আৰু নিজে কেমেৰা কৰি কৰি অকণমান নিজকো চাবলৈ মন যায় কেমেৰাত তাই সেয়াই কেমেৰা কৰি দিছে পদুমৰ ঠেৰিও খায় জমা দিয়া হৈ গ'লগৈ খালি কিতাপ নাপালোঁ সেইটো কাৰণে অকণমান দুখ লাগি আছে এতিয়া যাওঁগৈ আৰু ঘৰলৈ লেতেৰা পেতেৰা কৰি থৈ দিছে কলেজখন গোটেই জংঘল এফালে জংঘল ইফালে জংঘল ময়ো ভিডিঅ' বনাম পিয়াৰে কম মই আজকা মেকআপের ভিডিও বানাই দিতে মানে ব্লগ বনাম মোবাইল বহুত দিন হ'ল নিজকে নিজে মেকআপ কৰাই নাই আজি মেকআপ কৰিম যেহেতু অলপ পাছত ভিডিঅ'টো পাই যাব আপোনালোকে যদি কৰোঁ তেন্তে মেকআপৰ ভিডিঅ' পাব আৰু যদি নকৰোঁ তো নাই আমি ফিল্মটা ডিলিট কৰি ল'ম তুইহাৰে দিয়া দিছোঁ এইটো আজি কি নাই কৰা আহি আছিলোঁ ঘৰলৈ যাবলৈ আৰু আমাৰ কলেজত সন্মুখতে এই ধুনীয়া ফুল বাগিচাখন আছে আৰু ইয়াত মৰহি যোৱা ফুল কেইপামান দেখিছোঁ তাকেই ভাবিছোঁ যে গুটিটো পচাবৰ কাৰণে লৈ যাওঁ বুলি আৰু ফুল এপাহো ছিঙি লৈছোঁ কাৰণ মই মানে ঘৰত জীয়াই ৰাখিম আৰু প্ৰিয়াক কৈছিলোঁ মোক মেকআপ কৰি দিবলৈ কাৰণে এইজনী দলিপিয়া নহয় বাগিচাৰ পৰা ফুল পাৰি কাণত লগাই লৈ মোৰ মস্তি লাগিছে ফুলটো কিবা হাই তৰাও ভাইৰ চবেই লৈ ল'লোঁ ৰিচা বিয়া চিয়া হ'লে ৰিয়েল ফুল মাত্ৰ লাগে খোপাৰ মানে দেখি মস্তি লাগব ন এনেকুৱা হ'ব লাগিব অলপ টান টান এইটো টান যায় পৰি নাযায় এনে কৰি ফুল তোৰ কালাৰটো পিয়াৰি এই কালাৰটো ইমান ধুনীয়া তুমি দেখুৱাটো ব'লা কলেজৰ পৰা ওলাই অকণমান ৰখি অটো পাই গ'লোঁ আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু কি দেখাব পাৰোঁ চাই থাকিব ভিডিঅ'টো তেতিয়া গম পাই থাকিব ক'ত গ'লোঁ কি কৰিছোঁ ঘৰত আহি পাই ভাত কেইটামান খাই ল'লোঁ আৰু এতিয়া অকণমান দোকান যাওঁ বহি আছে দোকানত অলপ পইচা আহোঁ ছোৱালীকটো অনাই নাই দুইটাই ৰঙা পিন্ধি আছোঁ ছোৱালীক আনিবলৈ অকণমান দেৰিকৈ যাব মই ভাবি আছিলোঁ মেকআপৰ ভিডিঅ' এটা বনাম বুলি মানে আজি নিজে মেকআপ নকৰোঁ পিয়াক কৈ থৈছোঁ যদি আহে তেন্তে তাই মোক মেকআপ কৰি দিলে অকণমান ভিডিঅ' কৰি দিব পাৰিম বেলেগটো কণ্টেণ্ট বিচাৰি পোৱাই নাই মানে মই মাতিছোঁ কেতিয়া আহিব আহিলে মেকআপটো কৰিলে তাৰপিছত ছোৱালীক লৈ আহিলেও একো অসুবিধা নাই